Hello guys, welcome to my channel আৰু এটা নিউ ভিডিও লৈ আপোনালোকক স্বাগতম। So guys, বেছি সময় নষ্ট নকৰি ভিডিওটো আগবঢ়াব বলক। থাম্বনেলটো চাই নিশ্চয় গম পাইছে ভিডিওটো কিহৰ ওপৰত হ'ব। বস্তুকেইটা হ'লে এইকেইটা। মানে guys, ট্ৰাইপডৰ ট্ৰাইপড গৰিলা পডৰ কথা কৈ আছো। এইটো আছিল মই অনলাইন লৈছিলোঁ, এইটো আছিল এমাজনৰ আৰু এইটো হ'ল আপোনাৰ মিছো কোম্পানীৰ। চাওক এটা বস্তু দেখাই আছোঁ, চাওক ইয়াৰ অৱস্থা। আৰু এইটো মিছৰ এনেকুৱা থাকে। এইটো মই কিনিছিলোঁ অনলাইনত 240 নে 230 এনেকুৱা। চ' প্ৰব্লেমটো কৈ আছোঁ, দুটাৰো প্ৰব্লেমটো। এইটো অলপ মজবুত আছে, এমাজনৰ হয়। এইটো মজবুত আছে। চ' বস্তুটো কৈছোঁ যে এইটো বাৰু অলপমান ঠিকে আছে, বাট এইটো যদি আপুনি কেতিয়াবা ব্লগ বনায় এনেকুৱা, ইয়াতে যদি কেমেৰাত হয় ষ্টেবল নহয়, তাৰমানে নাথাকে জেগা, এনেকুৱা নাথাকে। লাহেকৈ এইটো তেৰা হৈ আহে এনেকুৱা, এইটো জাষ্ট তেৰা হৈ আহে। যদি আপুনি কেমেৰাত তুলিব এইটো এনেকুৱা তেৰা হৈ আহিব। এইটো বস্তুটো ঢিলা। চ' গাইজ, এইখিনিয়ে কওঁ যে এইটো কিনাতকৈ নিকিনাই ভাল, ষ্টেবল নহয় বেছি। আৰু ইয়াৰ প্ৰব্লেমটো হ'ল এইটো যে এইবিলাক চাব খুলি যায় তাৰমানে। এইটোৱে ক'ব বিচাৰিছোঁ গাইজ, এই গৰিলা পডটো কিনাতকৈ নিকিনাই ভাল। বেলেগ আজিকালি নতুন হেভি পডবিলাক ওলাইছে, মানে ট্ৰাইপডবিলাক, সেইবিলাক কিনিব। আৰু যোনটো মই মাইক ইউজ কৰি আছোঁ এইটো একদম ফাল্টু মাইচ, বেকাৰ মাইচ। মই তাৰমানে এটা অনলাইনত অৰ্ডাৰ দিছোঁ, বয়া মাইক বুলি কয়, সেইটো চবতকৈ বেষ্ট। আপোনাৰ প্ৰাইচ 800 হয়, 800 মান ল'ব। আৰু এইটো যে এমাজনৰ, এইটো ট্ৰাইপডটো ভালে, মানে কি ইয়াৰ লগত ব্লুটুথ ৰিম'টো পাইছোঁ। ৰিম'টটো ক'ৰবাত থাকিল দেখাব নোৱাৰিম এতিয়া, চৰি গাইজ। এইটো অলপ ভাল, এমাজনৰ পৰা কিনিব। এমাজনৰ ইয়াতে দাম আছিলে আপোনাৰ 390। চ' গাইজ, এইটোৱে ক'ব বিচাৰিছোঁ যে মিছ'ৰ এইটো কিনাতকৈ এমাজনৰ এইটোৱে ভাল, মজবুত থাকে, মানে মজবুত আছে এতিয়াও। মিছ'টো মই দেৰিকৈ আনিছিলোঁ, এমাজনতো আগতে আনিছিলোঁ। এইটো এতিয়াও টাইট আছে, এইটো ঢিলা আছে এতিয়া, এইবিলাক ঢিলাই আছে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, আশা থাকিল। টিল দেন, বাই।